নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোক সকলো ভালে আছে। বহুদিন বিৰতিৰ পাছত মই হেমাই আপোনালোকলৈ লৈ আহিছোঁ নতুন এটি ভিডিঅ'। যিহেতুকে এতিয়া ভাদ মাহ, চৌপাশে নামঘৰে মাথো হৰিনামৰ ধ্বনি, সেয়ে আমিও দেৰি নকৰি উপস্থিত হ'লোগৈ গুৰুজনাৰ জন্মস্থান বৰদোৱা নামঘৰত। তাৰ ওপৰতে এটি ভিডিঅ' আপোনালোকলৈ আগবঢ়াইছোঁ। আশা কৰোঁ আপোনালোকে চাই ভাল পাব। তেনেহ'লে আহকচোন বন্ধু বান্ধৱীসকল, ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া হৈছে নামঘৰৰ মূল প্ৰৱেশ পথ, বাটচ'ৰা। যিহেতুকে ভাদ মাহ, ভক্তৰ যথেষ্ট সমাগম হৈছে। আহকচোন আমি সেৱা জনাই ভিতৰলৈ সোমাই যাওঁ। এয়া আমি সেৱা জনাই আগবাঢ়ি গৈছোঁ। আগে মা আৰু খুৰীহঁত গৈ আছে। এইজোপাই হৈছে সেই শিলিখা গছজোপা, যাৰ তলতে বহি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে তেওঁৰ লিখনিসমূহ লিখিছিল। এইটো হৈছে পাটনাদ, যিটো নাদৰ পানীয়ে মহাপুৰুষজনাই স্নান কৰিছিল। এতিয়া আমি নামঘৰৰ পিছফাললৈ গৈ আছোঁ। তাত এটা পুখুৰী আছে। পুখুৰীৰ পাৰে কিছুমান ঘৰ দেখিবলৈ পোৱা গৈছে। সেইবিলাক নামঘৰীয়াসকল থাকিবৰ সুবিধা কৰি দিয়া হৈছে। এই পুখুৰীটোক হাতী পুখুৰী বুলি কোৱা হয়। আৰু
পোৱা যায়। মাছবোৰ ইমান ধুনীয়াকৈ খেলি আছে চাওকচোন। এতিয়া আমি মিউজিয়ামৰ ফালে আগবাঢ়িছোঁ, য'ত বহুতো পুৰণি বস্তু সংৰক্ষণ কৰি থোৱা হৈছে। মই তাৰে কিছু হ'লেও আপোনালোকক দেখুৱাম।